Hello friends, মই সুৰজিত ৰায়। Welcome to my channel Surajit World. মই আছোঁ এতিয়া ফৰেষ্ট গেট বিজনিত, মোৰ য'ত কাম চলি আছে ইয়াতে আছোঁ। আজি এটা মই কৈছোঁ মানে আচৰিত বস্তু, যিটো বস্তু মই লাইফত কেতিয়াও দেখা পোৱা নাই, মানে সেইটো বস্তু মই আপোনাক দেখাইছোঁ। সেইটো কি জানে না? সাপৰ ডিম। মই আজি ফাৰ্ষ্ট টাইম লাইফত সাপৰ ডিম দেখা পাইছোঁ। আপোনালোকে চাইছে না কোনোবাই? যদি চোৱা নাই মোৰ এইটো ভিডিঅ' চাওক, দেখা হ'ব। মই দেখুৱাইছোঁ আপোনালোকক। ভাবি আছোঁ ইটাবিলাক গুচাই দিলে সাপৰ ডিমবিলাক পৰি যাব, পৰি গ'লে ভাঙি যাব, ভাঙি গ'লে বৰবাদ। কাৰণ এই সৰু সৰু কণমানবিলাক দুনিয়াত যদি আহিছে, তো এইবিলাক অহা নাই যদিও আহিব, তো যদি বাইচান্স কিবা কাৰণত পৰি যায় ডিমবিলাক কোনোবিলাক পৰিলেতো ভাঙি যাব, চেচ বৰবাদ। তো মই ভাবি আছোঁ ক'ৰবাত লৈ ভালকৈ চেফ জেগাত থৈ দিম, যাতে বাচ্চাকেইটা হয়। তাতে 6টা ডিমা আছে, তাতে সাপৰ 6টা ডিমা আছে। ভাবিলোঁ ক'ৰবাত চেফ জেগাত ৰাখি দিওঁ বুলি। তো মই ভাবিলোঁ পানী নোপোৱা ঠাই ক'ৰবাত ৰাখি দিওঁ। মই ভাবিলোঁ ক'ৰবাত এটা পাথৰৰ পেকেট বনাই, টোপলা বনাই, তাতে ওপৰৰ ফালে ৰাখি দিম বুলি ভাবি আছোঁ। চাওঁ কি কৰা যায়, আপোনালোক মই দেখুৱাই আছোঁ। আৰু ডিমকেইটা চাব পাৰিব। এয়া চাওক মোৰ পিছফালে সাপৰ ডিম, এজনে উঠাই আছে চাওক। ভাবিলোঁ ক'ৰবাত ভাল ঠাইত ৰাখি দিম বুলি। আস্তে 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 এই চাওক সাপৰ ডিম। এজনে মোক উঠাওঁতে হেল্প কৰি আছে। সাপৰ ডিম চাওক, এয়া চাওক সাপৰ ডিম। লাহে লাহে, নাই 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 মই উঠাব নোৱাৰোঁ, মই ভয় লাগে। বেলেগ এজনে উঠাই আছে। লাহে কৰি হা, 6টা সাপৰ ডিম চাওক, লাহে একদম লাহে। 5টা হ'ল আৰু হা, এটা নিজ দিয়া ধৰিব লাগিব। এটা এনেকুৱা ঠাইত আছে চাওকচোন, কি ডেঞ্জাৰাছ ঠাইত। ইটো গুচালে পৰি যাব পাৰে। পাতলা পাতলা কিছু লাগিব, পাতলা কিছু লাগিব, পাতলা কিছু লাগিব। চাওক মোৰ হাতত সাপৰ ডিম চাওক, মই শিলত ৰাখিছোঁ। আৰু এইটো চাওক, আৰু এটা উঠাই আছোঁ। লাহে লাহে লাহে, নাই ভাঙতে লাগে না বস্তুটা, নষ্ট হ'ব নালাগে। এই চাওক মোৰ হাতত সাপৰ ডিম খাইছে না, ৰাউণ্ড চাইজ। মই দেখুৱাই আছোঁ ভালকৈ। এয়া চাওক গাইছ, এয়া হ'ল সাপৰ ডিম। এইটো চাওক মোৰ হাত, এয়া পাথৰ। মই ইয়াত সাপৰ ডিম লৈছোঁ। এইখিনি মই অলপ ভাল ঠাইত ৰাখিব চেষ্টা কৰোঁ, যাতে এইখিনি ভালকৈ জন্মগ্ৰহণ কৰে, দুনিয়াত যাতে আহে। সাপৰ ডিমখিনি মই লৈ যাই আছোঁ, লৈ এটা এনেকৈ ঠাইত ৰাখোঁ য'ত পানী নপৰে। এই গাছৰ গুৰিতে ৰাখি দিওঁ, ইয়াত পানী নপৰিব, ইয়াতে ৰাখি দিওঁ। ৰ'ব, এইখন গাছৰ গুৰিত, এখন গাছৰ গুৰিত মই ৰাখি আছোঁ। ইয়াতে থাকিম। চাওক মই ইয়াত ৰাখিলোঁ গাছৰ গুৰিত। ইয়াত পানী পৰিলে পানী জমা নহ'ব, পানী জমা নহ'লে ডিমবিলাক ভাল থাকিব। ইয়াত থৈ দিলোঁ। লাইফত ফাৰ্ষ্ট টাইম মানে সাপৰ কণী উদ্ধাৰ কৰিলোঁ, আৰু উদ্ধাৰ কৰি পেলাই ভাল ছেফ ঠাইত থৈ দিলোঁ, যাতে ডিমকেইটা মানে কণীকেইটা নষ্ট নহয়। সেইকাৰণে আহিছিলোঁ ইয়াতে কাম চাবৰ কাৰণে, কিন্তু আহি পেলাই সাপৰ ডিমখিনি উদ্ধাৰ কৰি পেলাই ভাল লাগিল। আৰু ফাৰ্ষ্ট টাইম যিহেতু দেখা পালোঁ যিহেতু সাপৰ ডিম, তো ইয়াক ভাল ছেফ ঠাইত থৈ দিলোঁ। এতিয়া কামৰ ফালৰ পৰা মই দোকানৰ ফালে গৈ আছোঁ। তো আজি ভিডিঅ'টো কি দেখুৱাম, যিটো মই আনকমন বস্তু দেখা পালোঁ, মানে কেতিয়াও দেখা পোৱা নাই, কেতিয়াও ধৰি পোৱা নাই, সাপৰ ডিম। এইটো মই আপোনালোকক দেখুৱালোঁ। ভাল পালে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, মোৰ ভিডিঅ'টো লাইক কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে মই এনেকুৱা ধৰণৰ আৰু ভিডিঅ' বনাই থাকিম। তো আজি ভিডিঅ'টো এইখিনি আছিলে। ধন্যবাদ।